ফেচবুক আৰু মাৰ্ক জুকাৰবাৰ্গৰ বিষয়ে আজি সকলোৱে জানে, কিন্তু আপুনি জানি আচৰিত হ'ব যে ফেচবুকৰ আচল মালিক মাৰ্ক জুকাৰবাৰ্গ নহয়। ফেচবুক প্ৰথমে মাৰ্ক জুকাৰবাৰ্গে বনোৱা নাছিল। সকলোতকৈ প্ৰথমে ফেচবুক বনোৱাজন আন কোনো নহয়, এজন ভাৰতীয় আছিল, যাৰ নাম হৈছে দিব্য নৰেন্দ্ৰ। দিব্য নৰেন্দ্ৰ যেতিয়া ফেচবুক বনাইছিল, মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ প্ৰজেক্ট চুৰ কৰি লৈছিল। পাছত 2008 চনত দিব্য নৰেন্দ্ৰই মাৰ্ক জুকাৰবাৰ্গৰ বিৰুদ্ধে আমেৰিকাৰ কোৰ্টত কেছ ফাইল কৰিছিল আৰু কোৰ্টে এইটো ৰায়দান কৰিছিল যে ফেচবুকত নৰেন্দ্ৰৰো অধিকাৰ আছে আৰু যাৰ বাবে পাছত মাৰ্ক জুকাৰবাৰ্গে নৰেন্দ্ৰক 480 কোটি টকা দিব লগা হৈছিল, যাৰ ফলত আজি ফেচবুকত মাৰ্ক জুকাৰবাৰ্গৰ সম্পূৰ্ণ অধিকাৰ হৈ পৰিল। লগতে আপোনালোকক জনাওঁ যে দিব্য নৰেন্দ্ৰ ভাৰতীয় মূলৰ এজন আমেৰিকান নাগৰিক। দিব্য নৰেন্দ্ৰৰ দ্বাৰা বনোৱা ফেচবুকৰ বাবেই আজি মাৰ্ক জুকাৰবাৰ্গৰ নেটৱৰ্থ $117 বিলিয়ন, যিয়ে তেওঁক পৃথিৱীৰ ৫জন ধনী মানুহৰ স্থানত ৰাখিছে। এইটো ইনফৰমেশ্যন আপোনাক কেনে লাগিল নিশ্চয়কৈ কমেণ্ট কৰি জনাব। লগতে এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।